Hello viewers, welcome back to my YouTube channel Jyotia Sir. আজি মই আপোনালোকক প্ৰিন্টিং প্ৰেছৰ প্ৰিন্টিং মেচিন দেখাবলৈ বিচাৰিছোঁ। অসমীয়াত ছপাশাল বুলি কয়, য'ত আমি যিকোনো কাগজ প্ৰিন্ট কৰোঁ। গতিকে আজি আহকচোন চাওঁ মেচিনটোনো কেনেকুৱা আৰু ইনো কেনেকৈ কাম কৰে আপোনালোকক দেখুৱাওঁ। আহক। এই মেচিনটো কেনেকৈ অন কৰা হয়, মেচিনটো দেখাই দিয়কচোন কেনেকৈ অন কৰা হয়। এইটো অন সুইচ হয়, সেইটো অন, এইটো ৰানিং হয়, এইটো ভেকুম। অনটোতে অফো সোমাই আছে নি? হয় হয়, অনৰ দুটাৰে হয়। এতিয়া ৰানিং আৰু অফ হ'ব। ভেকুমটো হয়, এইটো অন এইটো অফ। হয় হয়, ঠিক আছে। ৰ'বা, আমি এতিয়া যেতিয়া বস্তুটো ডিজাইন কৰোঁ কম্পিউটাৰত, তাৰপিছত মাষ্টাৰত উঠোৱা হয়, হয়নে? আপুনি যে হাতত লৈ আছে সেইখনে নি মাষ্টাৰ? এইটো কেনেকৈ ফিটিং কৰা হয়? এতিয়া মই লগাম বাৰু, চাই ল'ব। হয় হয়। আচ্ছা, এনেকৈ লগোৱা হয়, হয় নে? তাৰপিছত ওপৰত তাৰপিছত ঘঁহিব লাগিব, চাফা কৰিব লাগিব। হয়, চাবোন দি মানে প্ৰিণ্ট কৰাৰ আগত মাষ্টাৰটো চফা কৰি ল'ব লাগিব। এতিয়া মেচিনত কি দিয়া হৈছে? এয়া চিয়াহী দিয়া হৈছে ন? কি কি ৰঙৰ থাকে চিয়াহী? ব্লু, গ্ৰীণ, অৰেঞ্জ। হয়, 4টা কালাৰ। ব্লেক, ব্লেক, ব্লু, গ্ৰীণ, অৰেঞ্জ, ৰেড, চাইন, মেজেণ্টা। হয় হয়, কেইবাটাও আছে কালাৰ। এতিয়া পোষ্টাৰ প্ৰিণ্ট হৈ আছে ন? বিজেপি পোষ্টাৰ। পেপাৰবোৰ এই চাইডে দিয়া